গোটেই অসমত আছে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ময়ো নিজে ৰোপণ কৰিছোঁ আৰু ইয়াৰ বাদে দলজৰা এখন মোৰ গাঁৱৰ ওচৰত এখন গাঁৱত 500 গছ পুলি ৰোপণ কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। গাঁৱৰ ৰাইজ থাকিব, মোৰ পাৰ্টিৰ ৱাৰ্কাৰবিলাক থাকিব। তেনেকুৱাকৈ আজিৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। তো মই ধন্যবাদ জনাব বিচাৰোঁ চৰকাৰক যে এইখিনি সময়ত বৃক্ষৰোপণ কৰাৰ যি কাৰ্যসূচী লৈছে তাৰ বাবে মুখ্যমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ BTC অঞ্চলতো আপোনালোকে দেখিছে যে ইতিমধ্যে ওদালগুৰিত 10 লাখ লক্ষ্য লৈ পেলাই গছ পুলি ৰোপণ কৰা হ'ল আৰু 4 লাখ গছ পুলি ৰোপণ কৰা হ'ব। বাক্সা জিলাত আমাৰ কোকৰাঝাৰতো মাটি চাই থকা আমি গম পাইছোঁ। ইতিমধ্যে বিভাগীয় বিষয়াবিলাকে চাই আছে যে কোকৰাঝাৰতো ডাঙৰকৈ এনেকুৱা কিবা এটা কৰিব পৰা যায় নেকি, কাৰণ গছ গাড়িবলৈতো আমাক মাটি লাগিব, যি তেনেকুৱা চাই আছে। তো এটা আন্দোলনত যাতে পৰিণত হয় অসমত, সকলোৱে যাতে অনুভৱ কৰে যে গছ আমাক লাগিবই, গছৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, অক্সিজেন আমাক প্ৰয়োজন। এতিয়া জলবায়ুবিলাক পৰিৱৰ্তন হ'ল, তো সেইবিলাক গোটেই কথাটো লৈ পেলাই যাতে আমাৰ সকলোৱে মানুহেবিলাকে বুজি পায় যে আমাক অতি প্ৰয়োজন গছেই আমাৰ জীয়াই থকাত অহিৰণা যোগায়, তেনেকুৱা কথাটো যাতে উপলব্ধি কৰে আৰু ইয়াৰ বাবে যে চৰকাৰে পদক্ষেপ লৈছে সেই পদক্ষেপটো আমি গ্ৰহণ কৰিব লাগিব। আজি অমৃত বৃক্ষৰোপণৰ দিনটোতে যিটো ভাৰতবৰ্ষ সীমান্ত চৰৰ পৰা ঝাৰবাৰী ঘটনা সংঘটিত হৈছে গছ কাটি লৈ অনাৰ সময়ত, খুব দুৰ্ভাগ্যজনক, যাৰ কাৰণে মোৰ কাৰ্যসূচীও পলম হ'ল। মোৰ সমষ্টিত আজি ঝাৰবাৰী ৰেঞ্চৰ অন্তৰ্গত ঝাৰবাৰীত যোৱা ৰাতি গাঁৱৰ কিছুমান মানুহবিলাকে চোৰাংকৈ চাইকেলেৰে কাঠ কঢ়িয়াই আনিছিলে। তাতে গাঁৱৰ মানুহবিলাকে কোৱা মতে 16টা চাইকেল আছিলে, চাইকেলত কাঠ কঢ়িয়াই আছিল। তো ইয়াত ফৰেষ্টৰ এটা NGO বুলি কৈছে, তেওঁলোকৰ 2জন ব্যক্তিয়ে গৈ পেলাই 1-2 এনেকুৱা 7 নম্বৰ চাইকেলত গৈ পেলাই তেওঁক নিশ্চয় ওচৰৰ পৰা গুলিয়াই হত্যা কৰিলে। তো ইয়াৰ এটা তদন্ত হ'ব। ইতিমধ্যে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই তদন্ত ঘোষণা কৰিছে আৰু বিভাগৰ ফালৰ পৰাও এইটো সৰজমিন তদন্ত কৰা হ'ব বুলি আমি গম পাইছোঁ। কিয় কৰিলে, কেনেকৈ হ'ল, কিয়নো নিশ্চয় ওচৰত ঝাৰবাৰী ফৰেষ্ট ৰেঞ্জ অফিচ এটা আছিলে, ওচৰত আৰু এটা ডিগলিত এটা ফৰেষ্টৰ কেম্প আছিলে। এই 2টা কেম্প বা অফিচৰ মাজেৰে তেওঁলোকে কেনেকৈ ইমান সহজে কাঠ কঢ়িয়াই আছিল, এই কথাটো তদন্তত ওলাই পৰিব। কোনে কৰিলে, কিয় কৰিলে, কোনে গুলিয়াই হত্যা কৰিলে, কাৰ নিৰ্দেশ আছিল, এই কথাবিলাক নিশ্চয় তদন্তত ওলাই পৰিব। তো আমি প্ৰটেকশ্যনৰ কথা কৈ আছোঁ, আমি গছ পুলি ৰোপণ কৰি আছোঁ, এনেকুৱা সময়ত এইবিলাক যে ঘটনা ঘটি আছে এইটো দুৰ্ভাগ্যজনক। মই ৰাতিপুৱা সেইখন ঘৰলৈ গৈছিলোঁ, খুব দুখজনক অৱস্থা। তেওঁৰ সহধৰ্মণী আৰু কণ কেঁচুৱা থাকি গ'ল, যাৰ জীৱিকাৰ কোনো উপায় নাই। তেনেকুৱা ঘটনাবিলাক চালে খুব দুখ লগাজনক। তাৰ কাৰণে চৰকাৰে ক্ষতিপূৰণ দিব। ইতিমধ্যে মই মাননীয় চিফ প্ৰমোদ বড়োৰ লগত কথা পাতি আছোঁ, তেখেতে ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিব আৰু এই ঘটনাটো অতি সোনকালে তদন্ত কৰা হ'ব বুলি তেওঁ কৈছে।